Hello everyone, good morning. ৰাতিপুৱা উঠিয়ে মোৰ প্ৰথম কামটো হৈছে পানী গৰম দিয়া। ৰাতিপুৱা উঠিয়ে মই পানীখিনি গৰম কৰি লওঁ, কাৰণ গৰম পানী নাথাকিলে মই একদম গা ধুব নোৱাৰোঁ আৰু কেতিয়াবা লাইন যায়, কেতিয়াবা লাইন থাকে, কেতিয়াবা নাথাকে। সেইকাৰণে আগতে মই পানীখিনি গৰম কৰি লওঁ আৰু স্বাগতম জনাইছোঁ মোৰ চেনেল হিমাদ্ৰি ৰাজংশী এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু এতিয়া ৰাতিপুৱা এতিয়া বাজিলে 6টা বাজিলে আৰু মই উঠিলোঁ। প্ৰথমতে আমি আগতে সাৰ পাইছোঁ, কিন্তু মই উঠিব খুজিছিলোঁ, কিন্তু মোক উঠিব দিয়া নাছিল ৰাতিপুৱা অলপ ঠাণ্ডাৰ কাৰণে। আৰু এতিয়া মই উঠিলোঁ আৰু মা উঠিছে। এতিয়া ঠাণ্ডা আৰু আমাৰ ইয়াত অলপ গৰম আহিছে, কিন্তু দিনত তথাপিও ৰাতিপুৱাৰ ভাগত এনেকুৱা কুঁৱলী, মানে একদম বহুত কুঁৱলী পৰিছে। পথাৰখন দেখাই নাপায়। ৰাতিপুৱাই উঠি অলপমান ভাল লাগে আৰু পৰিৱেশটো ৰাতিপুৱাৰ পৰিৱেশটো একদম মানে বহুত ধুনীয়া হৈ থাকে, কাৰণ ৰাতিপুৱাৰ সময়ত একো গাড়ী চাড়ী নচলে, একো ধূলি বালি নাথাকে। ৰাতিপুৱাৰ সময়খিনি বহুত ভাল লাগে, কিন্তু অলপ পিছতে আৰু এইবিলাক পৰিৱেশ নোহোৱা হ'ব, একদম বেলেগ হৈ যাব। ৰ'দ দিলে একদম মানে গৰম, কিবা গা চাবিলাক শুকাই যায়, বতাহ দি থাকে, ভাল নালাগে এইখিনি সময়ত। তো আৰু ৰাতিপুৱা উঠাৰ পিছত যুদ্ধ আৰম্ভ। আমাৰ কাম এইবিলাকে চোতাল সাৰা, ঘৰ মোচা, ৰাতিপুৱাৰ কিছুমান কাম, বাচন ধোৱা, তাৰপিছত আকৌ ৰাতিপুৱা সময়খিনি স্কুলত যোৱাৰ কাৰণে ৰেডি হোৱা, বহুত কাম থাকে। অলপ দৌৰা-দৌৰি হয়, তো সোনকালে উঠিলে একো দৌৰা-দৌৰি নহয়। কেতিয়াবা সোনকালে উঠা যায় আৰু কেতিয়াবা দেৰি হয় একদম। আৰু কেতিয়াবা সোনকালে উঠিলেও বাবুৰ কাৰণে দেৰি হয়, এতিয়ালৈকে উঠা নাই, আকাশৰ লগত সোমাই আছে। মই উঠিলোঁ, এইখিনি কাম কৰি লওঁ। ৰাতিপুৱাৰ পৰা ভিডিঅ' বনোৱাৰ কাৰণটো আপোনালোকে গম পাইছেনে? মনটো মোৰ বহুত বেছি ভাল লাগি আছে, কাৰণ ইয়াৰ আগৰ ভিডিঅ'টো মোৰ প্ৰথম ভিডিঅ', যিটো নেকি কম সময়ৰ ভিতৰত বহুত বেছি ভিউজ হৈছে। আৰু এইখিনি ভিউজতে মোৰ এনেকুৱা ফূৰ্তি লাগিছে, আকৌ পিছত যেতিয়া মোৰ চেনেলত বেছিকৈ ভিউজ আহিব আৰু ইয়াতকৈ বেছি ভিউজ আহিব, তেতিয়া যে মই কি হ'ম। কিন্তু মানে মোৰ একদম ইমানেই বেছি ভাল লাগিছে। মোৰ ৰাতিপুৱা উঠো লাগিছে ভিডিঅ' বনাবৰ কাৰণে। তেওঁ উঠি আছে, কি আহিব ৰাতিপুৱা উঠি কি কৰিবি? মই যে ভিডিঅ' বনাম নহয়, মোৰ ভিডিঅ' বনাব আছে। সেইটো ভিডিঅ'ত ইমান ভিউজ আহিছে, মই এতিয়া জল্দি ভিডিঅ' বনাম আৰু জল্দি দিম, তেতিয়া মোৰ চেনেলটো আৰু আগবাঢ়ি যাব। ঐ কি কৰি আছা? মোৰ মানুহজন এইটো আৰু এইটো দেখিছে বিভু। মই ভাবিছোঁ চুপচাপে আছে, কি হৈছে, মোবাইল চাই আছে। ৰাতিপুৱা উঠি কি কৰিব লাগে? এনেকৈ কান্দি থাকিব লাগে, চবেই দেখা পাব আৰু তুমি কান্দি থাকা। এতিয়া স্কুলত যাব লাগে। লাজ বিভু, লাজ বিভু কাৰ নাম? বিভু কোন বিভু? এইটো বিভু, এইটো বিভু। হেল্ল' এভৰিৱান, মই এতিয়া ওলাই মেলি ৰেডি। ৰাতিপুৱা উঠি গা পা ধুই ভাত পানী বনাই নাই, ভাত বনাই আজি জলপান বনাইছোঁ বৰা চাউলৰ। কি কৰা? গা ধুওঁ বুলি কৈছে দেখোন। তাৰপিছত এতিয়া ওলাব বাকী আছে আমাৰ এইটোক। ই স্কুলত যোৱাৰ সময়ত ইমান যে ডিষ্টাৰ্ব দি থাকে নহয়, সদায় একদম বহুত ডিষ্টাৰ্ব। এতিয়া মই ইয়াক ওলাই দিওঁ, তাৰপিছত মই যাম ইয়াক থ'বলৈ। তাক থ'বৰ কাৰণে মই ৰেডি হৈছোঁ। আৰু আজি মই মেখেলা চাদৰ পিন্ধিছোঁ। মেখেলা চাদৰ পিন্ধি গ'লে ল'ৰাৰ খং উঠে, তথাপিও মই মেখেলা চাদৰ পিন্ধিছোঁ। ঠিক আছে, হৈছে ওলোৱা। ওলালোঁ আৰু ই ওলাই আছে। মই মাৰি দিম বুলি কৈ আছোঁ, দেৰি হৈ আছে। মেমে গালি পাৰিব। ৰাম,
যিটোৱে নকৰে সেইটোৱে পৰি ৰয় আৰু এনেকুৱা হৈছে বুজিছানে আজি কেইদিনমানৰ পৰা স্কুলত যোৱাৰ সময়ত নাকান্দা হৈছে আজিহে আৰু এইকেইদিন এনেকুৱা হৈছে স্কুলত সদায় স্কুলত নাযাওঁ কৰি কান্দে আজি অলপ কান্দা নাই আজি আমাৰ গুড বয় হৈছে হয়নে কি ভাবচোন তুমি এখন গুড়া মাৰি দিব নালাগে দেৰি হৈছে পানী গেলে আজি বুধবাৰ মই পাহৰিছিলোঁ সেইকাৰণে এইটো ব্ৰাউন পিন্ধাইছিলে আজি বগাহে হ'ব আকৌ এতিয়া এইটো চেঞ্জ মই ৰেডি হ'লোঁ কাৰণ মোক চিন্তিছে বাহিৰত ইমান ধুলা ভাল নালাগে তো ঠিক আছে এতিয়া যাওঁ আৰু আহি পেলাই আপোনালোকক লগ পাই আছোঁ আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব আৰু আপোনালোক কোনোবা যদি নতুন হয় মোৰ ভিডিঅ'টো চাই থকা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ আগবাঢ়ি যাবলৈ অলপ সহায় কৰিব ঠিক আছে লগ পাই আছোঁ আৰু এয়া হৈছে বৰা চাউলৰ জলপান আচলতে ভাজি খাই ভাল লাগে এনেকৈ কুকাৰত দি খালে ইমান এটা ভাল নালাগে তথাপি অলপ ভাল লাগে আৰু আমি মৰাৰ আহোঁ চলি আছোঁ কাৰণে ভাজি বনাব নোৱাৰোঁ কুকাৰতে বনাইছোঁ আৰু লগতে দৈ আছে দৈ কেৱল ইয়াৰ লগতে নহয় যেনেকৈ হ'লেও খাই ভাল লাগে মই কিন্তু বহুত বেছি ভাল পাওঁ দৈ খাই কোনে ভাল পায় জনাবচোন হেল্ল' এভৰিৱান আজি এইটো ভিডিঅ' অলপ বেলেগ ধৰণৰে হ'ল আৰু ইফালৰ লগ লৈ কিনে মোৰ ভিডিঅ'বোৰ অকণমান দীঘলীয়া হয় নেকি জনাবচোন আৰু মই অকণমান ৰ'দতে বহি আছোঁ আহি পেলাই স্কুলৰ পৰা আহি জলপান বনালোঁ জলপান মানে মই স্কুলত যোৱাৰ আগতে বনাইছিলোঁ বাবুক থ'ব যোৱাৰ আগতে তো এতিয়া জলপান খালোঁ দৈ আনিছিলোঁ আৰু মোৰ ভিডিঅ'বোৰ চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আচলতে এইটো ভিডিঅ' বহুত আশাৰে বনাইছোঁ কাৰণ ইয়াৰ আগৰ ভিডিঅ'টোত একদম কম সময়ৰ ভিতৰতে বহুতখিনি ভিউজ আহিছে আৰু কিবা এটা মনৰ আশালে ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ আৰু আগলৈ এনেকৈ মোৰ ভিডিঅ'বোৰ চাই যাব বুলি মনত আশা ৰাখিছোঁ আৰু আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে আৰু এইটো ভিডিঅ' মই আজি এইখিনিয়ে ইয়াতে সামৰিলোঁ আৰু ঠিক আছে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত ধন্যবাদ